স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আৰু এইটো হৈছে বিয়াৰ ভিডিঅ'ৰ সেকেন্ড পাৰ্টটো মানে শেষৰ পাৰ্টটো যদি কোনোবা নতুন ভিউৱাৰ্ছে চাই আছে তেনেহলে বুজি নাপাবও পাৰে তো ডেসক্ৰিপচনত লিংক দিয়াই আছে ফাৰ্স্ট পাৰ্টটোৰ গতিকে হেতু চাই লব তেতিয়াহে বুজি পাব আৰু আমাক কেনেকুৱা লাগিছে জনাব আমি নিজে মেকআপ কৰিছো আৰু সেলফ মেকআপ মানে আৰু এইটো হৈছে বিয়াৰ একদম শেষৰ পাৰ্টটো আৰু আমি গৈছিলো হেদিনাখন যেহেতুকে বিয়া আছিল তো বিয়াৰ দিনাখনেই গধূলি আমি 5টা মান বজাত গৈছো দৰা ঘৰলৈ আৰু ভনিতা মই জিন্তি দুগু আৰু ৰুবিৰ মামা আৰু ৰুবিৰ মামাকৰ ল'ৰা ছোৱালী দুটা আমি কেইটাই মানে গলো হিহঁতৰ তাত কিবা দৰা মাতা নিয়ম আছে আৰু আমাৰ যেনেকে দক্ষিণ কামৰূপত দৰা বৰা নিয়ম আছে মানে উল্টা জোৰত হিহঁতৰ হেনুকা দৰা মাতা বুলি কয় আৰু এইখিনি মানুহে যায় আৰু জাস্ট দৰাক মানে চিঠিখন দিয়ে আৰু কিবা কিবি দিয়ে আৰু মানে হেনেকে দৰাটো মাতি আহে আৰু ইয়া দুগু মোৰ কলাত মানে বহুত বেছি ফটকা মাৰি আছিল তো হি বিৰাতে ভয় কৰে তো হি মোৰ কলাতে বহি গ'ল আৰু এয়া হৈছে কইনা আৰু কইনাৰ এইটো হৈছে ৰিসেপশন লুক আৰু বেছি ধুনিয়া লাগিছে বহুতে বেছি ধুনিয়া লাগিছে আৰু আমাক কেনেকুৱা লাগিছে এইটো কমেন্ট কৰি জনাবচোন নিজে মেকআপ কৰিছো নাজানো একো ইমান মেকআপ চেকআপ কৰিব কিন্তু বিয়া বুলি অলপ মেকআপ কৰিলে ভাল লাগে আৰু নিজকে তো যিখিনি পাৰো সেইখিনি মেকআপ কৰিছো আৰু লগতে ভনিতাকো অকনমান কৰি দিছো আৰু এনেকে আমি বহি গলো আৰু কইনাৰ লগত অকনমান টাইম এনেকে স্পেন্ড কৰিলো তো আশা কৰিছো ভিডিওটো চাই ভাল পাব আপোনালোকে তো চাই থাকিব শেষলৈকে ভিডিওটো লাগছে তোমাৰ ভাগৰ লাগিছে মানে ফিলিংছ তো সঁচাকে ফিলিংছ তো বিয়া হৈ কেনেকুৱা লাগে মোৰ নাই কেনেকুৱা লাগিছে বিৰাট ডাঙৰ জমনি এটা হয় আমি দুজনী বহি আছো এটা সৰু বাচ্চা কিবা মানে প্ৰেজেন্ট লৈ আছে তাতে কইনা বুলি মোক দি দিছে তাক দিব কাৰণে মই বতাহ লৈ আছো মানে গিফট দিছে তাক বতাহ লৈ আছে দিবে এক গিফট দিছে জানা এই নো দিবে এক গিফট প্ৰিয় বান্ধৱীৰ বিয়া বুলি ডান্স তো বনতা হে ডান্স নকৰাকে আৰু থাকিব পাৰি নেকি গানটো বজাই দিয়াৰ লগে লগে আমাৰ সবৰে একদম ডান্স উঠি যায় আৰু তো গোটেইবিলাকে মিলি বিহু নাচিলো আৰু লগতে বহুত কিবা কিবি গানত ডান্স কৰিলো আৰু মানে বহুতে বেছি ভাল লাগিল লগতে কইনাও অকনমান আমাৰ লগত নাছিলে আৰু কিন্তু ইমানখিনি দেখুৱাটো সঁচাকৈ পসিবল নহয় দিয়কচোন এটা ভিডিঅ'ত সেইকাৰণে মই পাৰ্ট কৰি দিব লগা হৈ গ'ল তো যিখিনি বাৰু ইমানখিনিয়ে মানে দেখালো আৰু আপোনালোকক আৰু লগতে কেপচাৰ কৰি ৰাখিলো আৰু এনেকৈ তো আমি পুৰা ডান্স কৰি পেলাই যেহেতুকে দৰা আহিব সময় হৈছিল তো জিন্তিয়ে মানে তাইক সজাই পৰাই দিলে আৰু বগা সাজযোৰ পিন্ধাই দিলে আৰু এই সাজযোৰ পিন্ধিলে মানে কইনাজনীক কিবা বেছি মানে ধুনীয়া দেখি আৰু উজ্জ্বল হৈ উঠে কইনাজনী বহুত বেছি ভাল লাগিল আৰু বহুতে বেছি ধুনীয়াও লাগিছে তাই ধুনীয়াও আছে আৰু তাৰপিছত এবাৰ তাইক ওলাই মেলি দি আমি আৰু ডান্স কৰিবলৈ আহিলো মানে একদম দৰা অহালৈকে মানে আমি ডান্স কৰিছো পুৰা আৰু এয়া দৰা আহিছে 12:30 তো বহুত দেৰিকে আহি গ'ল মানে দৰা আৰু ওচৰতে হয় যেতুকে তো বহুত দেৰিকে আহিল আৰু এনেকৈ আমি দৰা অহালৈকে মানে ডান্স কৰিছো আৰু তো বাকিখিনি আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা পাই শেষত জনাব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু বাকি আশা কৰিছো ভাল পাব আৰু তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে এনেকৈ আখৈ তোলাৰ পাছত আৰু এয়া নিয়মখিনি কৰাৰ পাছত বিয়া কমপ্লিট হ'ল আৰু বিয়া কমপ্লিট হোৱাৰ পিছত এয়া পাখা খেলৰ নিয়ম আৰু সিহঁতৰ তাত এইটো এটা মই নতুন নিয়ম দেখিলোঁ মানে দৰা কইনাৰ নাম ওলোটাকে থাকে দৰাই মানে ভালকৈ মানে লিখিব লাগে আৰু নামটো তো এইটো এটা মানে ইণ্টাৰেষ্টিং লাগিল আৰু বাকী চব নিয়ম আমাৰ নিচিনাই আৰু এই বিদায়ৰ মুহূৰ্তখিনি সঁচাকৈ বহুত বেছি দুখ লগা হৈ যায় মানে
ভিডিঅ' মই নকৰিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ অকণমান কেপচাৰ কৰি থৈ দিওঁ। তো সেইকাৰণে বেছি ভিডিঅ' কৰা নাই, অকণমানেই কৰিছোঁ। আৰু এই ফিলিংছটো সঁচাকৈ এজনী ছোৱালীহে বুজি পাব, যে নিজৰ ঘৰখন জন্ম পোৱা ঘৰখনৰ পৰা এখন বেলেগ ঘৰত যাব লাগে, অচিনাকি হয় ঘৰখন। তো কেনেকুৱা এটা ফিলিংছ হয় সেইটো সঁচাকৈ ছোৱালী এজনীহে বুজি পাব। আৰু ছোৱালীৰ জীৱনটো সঁচাকৈ ভাবিব নোৱাৰা আৰু কি ক'ম, ময়ো ফিলিংছটো বুজাব নোৱাৰোঁ। তো জানেই দিয়কচোন সকলোৱে কেনেকুৱা হয় ফিলিংছবিলাক। তো এয়াই আছিল আৰু এই ভিডিঅ'টোত। তো আশা কৰিছোঁ সকলোৱে চাই ভাল পাব আৰু ভাল পালে কি কৰিব লাগে সকলোৱে জানেই। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু এই ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ থাকিল সকলোকে।